हेलो एवरीवन के खबर সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু মই আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ মানে মোৰ জ্বৰ হৈ আছিল সেইবাবে বহুত দিন হ'ল বেয়া নাপাব আৰু এতিয়া ভাল পাইছোঁ সেইবাবে ভাবিলোঁ বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই সেইবাবে দি দিওঁ এটা এনে আজি বিশেষ একো নাই যেহেতু জ্বৰ হৈ গ'ল মাত্ৰ বিশেষ একো কৰা নাই আৰু এনে অলপ কিবা কিবি দেখাম বুলি ভাবিছোঁ তেনেহলে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু গাইস আজি মোৰ মনটো একদম বেয়া মানে যেহেতু গাটো ইমান এটা ভাল নহয় জ্বৰ হৈ যোৱা বাবে পূজা চাই পুৰা জ্বৰত পৰি গৈছোঁ আৰু মই উঠিবই পৰা নাছিলোঁ ইমান দিনে আৰু আজি মানে আমাৰ পেহীৰ ছোৱালীজনী গ'ল তাই 10 দিন মানে হ'ল ইয়াতে আছিল মানে মোৰ জ্বৰ হৈ থকা বাবে মই যাব দিয়া নাছিলোঁ আজি গ'ল বাবে বহুত বেয়া লাগিছে মোৰ আৰু মাহীৰ ছোৱালীজনীও আহিছিল তাইও থাকিলে 3 দিন মান গ'ল বাবে মই একদম অকলশৰীয়া অনুভৱ হৈ আছে আৰু যেহেতু ঘৰত অকলে এওঁতো ঘৰত নাথাকে আৰু ছোৱালী মানুহ এজনী ঘৰত থাকিলে ভাল লাগে মোবাইলটোনো কিমান চাম আৰু উপায় নাই দিয়কচোন এতিয়া থাকিবই লাগিব আৰু এতিয়া দুপৰীয়া সময় ভাত বনাবই হ'ল এতিয়া মই পাকঘৰত যাম আৰু এও কৈ গৈছে যে চিকেন কাৰী বনাব সিম্পল কৈ বনাব দিছে ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো সিম্পল কৈ বনাম যেহেতু ঘৰত খোৱা কথা সেইবাবে আৰু ঘৰত খোৱা খানা আমি সিম্পল কৈ বনাই খাওঁ মানুহ আহিলে অলপ তেতিয়া বেলেগ কথা তেনেহলে চাই থাকক ভিডিঅ'টো শেষলৈ এয়া মছলাখিনি গোটেই দি দিব আদা নহৰু জিৰা ধনিয়া গৰম মছলা জলকীয়া মাহপাত দুটা ইলাইচি দালচিনি আৰু জালুক এইখিনি মিক্স কৰি লৈ ভাজি লৈ হালধি নিমখ আৰু এইখিনি বিলাহী মিক্সিত মাৰি লৈছিলোঁ আৰু এইখিনি চিকেনখিনি অলপ কমকৈ লৈছোঁ যিহেতু আমি দুজনেই খাম চিকেনখিনি ইয়াত মই দি দিম তাৰপিছত এইখিনি মই 5 মিনিট মান সময় ভাজি থাকিম আৰু এতিয়া পানী দি দিলোঁ আৰু প্ৰায় হ'লেই এইখিনি আৰু আমাৰ চিকেন কাৰী ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাম আৰু গাইস চিকেন কাৰীখিনি হ'ল এতিয়া আৰু আমাৰ ইয়াত আহিছে ভাত হ'ব এতিয়া ভাতকেইটা খাই লওঁ তাৰ পিছত লগ পাই আছোঁ আৰু গাইস এতিয়া গধূলিয়ে হ'ল মানে মই ভাত তাত খাই অলপ শুলো এতিয়া উঠিলো এতিয়া 5টা বাজিল 5:15 হ'ল আৰু এইখিনি টাইমটো এনেই থাকোঁ সেইবাবে অকলে যে আমাৰ ঘৰৰ পৰা ফুৰি হোৱা মাতৰ পৰা আহোঁ
তেনেহ'লে চাই থাকক ভিডিঅ'টো, যদি বাৰু দেখুৱাম আপোনালোককো। আৰু ফাইনেলি গাইজ আহি পালোঁ। এইখিনি টাইম ঘৰত এনেই থাকোঁ, ভাবিলোঁ অলপ ফুৰি আহোঁ। ফুৰিয়ে আহোঁ এনে থকাতকৈ। আৰু আম্মা পাপা আৰু এইবিলাক সকলোৱে পিঠা বনোৱাত লাগি আছে। মানে মই লৈ যাম ঘৰত, আম্মাই বনাই দি পঠাই, মইতো নাজানোৱেই। আৰু মই এইবিলাক বনাব নাজানো, আম্মাই দি পঠাই থাকে। আজি অলপ ট্ৰাই কৰিম, শিকিব লাগিব ময়ো, নহ'লে সদায় সদায় আম্মাৰ পৰা কিমান খাম আৰু কাপোৰ চাপোৰ সলালোঁ। কি চাই আছা? এইজনী পেহীৰ ছোৱালী। কোনদিনা কালি আৰু আমাৰ মাহীহঁত আহিছে চব আজি। এতিয়া অলপ পিছত ভাত তাত খাই যাবই লাগিব। আম্মাহঁতে ভাত বনাই আছে, মানে যাবই মন নাযায় আৰু সদায় যাওঁ এনেকৈ থাকিব লাগে। আহিলে সদায় যাবই লাগে, উপায় নাই, যাবই লাগিব। বিয়া হৈছোঁ যিহেতু এতিয়া। বাপৰে মোবাইল। হাই। আৰু এইফালে আম্মাই পিঠা বনাই আছে। আমাৰ আকৌ পিঠা খাই ভাল পায়, সেইবাবে আম্মাই আহিলেই সদায় বেলেগ বেলেগ পিঠা বনাই খুৱাই থাকে। আৰু সেয়া পিঠা মই ঘৰত লৈ যাম, এইখিনি খাবৰ কাৰণে বনাই আছে। মই তেনেকৈ পিঠা নাখাওঁৱেই আৰু আব্বা আৰু ইয়াৰ কাৰণে লৈ যাওঁ। আৰু এইফালে হাঁহৰ মাংসৰ আঞ্জা বনাই আছে আম্মাই। এইফালে আঞ্জা হ'লেই ভাত খাই সোনকালে যাওঁ আৰু গাইজ একেবাৰে ঘৰত আহিয়ে ভিডিঅ' বনালোঁ। তাত ভিডিঅ' নবনালোঁ আৰু মানে যিহেতু ঘৰতে আহিলোঁ সেইবাবে। আৰু ওচৰতে ঘৰ যিহেতু অহা যোৱা কৰিয়ে থাকোঁ, গধূলি যাওঁ গধূলি আহোঁ। যিহেতু আমাৰ ঘৰত মানুহো নাই তেনেকৈ, সেইবাবে থাকিব নোৱাৰোঁ সিমান। আৰু আজি আহোঁতে অলপ দেৰিও হৈ গ'ল, মানে আম্মাই যিহেতু পিঠা বনাই দি পঠালে সেইবাবে। আৰু এতিয়া হাত ভৰি ধুই লওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ। আন এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰি জনাব যে আগলৈ কেনেকুৱা ভিডিঅ' চাব বিচাৰে। এতিয়া বাই বাই গাইজ।